সকলোলৈকে নমস্কাৰ জনাইছোঁ। সকলোলৈকে সংগ্ৰামী অভিবাদন। জয় আই অসম। আৰু মই সকলোকে অনুৰোধ জনাইছোঁ, যিসকল দূৰত আছে তেখেতসকলো অলপ চাপি আহক, যাতে মিটিংখন আমি খুব সুন্দৰভাৱে শেষ কৰিব পাৰোঁ। যিসকল মানুহ দূৰে আছে সকলোকে চাপি আহিবলৈ অনুৰোধ জনাইছোঁ। যিবিলাকে দলৰ ভিতৰত সোমাই আছে, কেম্পাছৰ ভিতৰত আছে, তেখেতসকলো আহি যাওক। কথাখিনি আগৰ ৰাইজ, মই বহুত দেৰি কৰিলোঁ আজি, তাৰ কাৰণে প্ৰথমতে ক্ষমা বিচাৰিছোঁ। আজি গোলাঘাট কোৰ্টত আচলতে মোৰ এটা কেছ আছিলে, বহু আগৰ পুৰণি কেছ, যিটো কেছত মোক গোলাঘাটত গ্ৰেপ্তাৰ কৰিছিলে। আজি কোৰ্টে মোক একুইটেলো দিলে, সেই কেছটোৰ পৰা অব্যাহতি দিলে, ক'লে যে আপোনাৰ বিৰুদ্ধে কোনো সাক্ষীৰ প্ৰমাণ নাই, মিছাকে এইটো আছিলে, গতিকে আজি একুইটেলো দিলে। মই সেইকাৰণেহে অহা দেৰি হ'ল। মই নহ'লে কোনো মিটিঙতে কেতিয়াও দেৰি নকৰোঁ, নহ'লে মই 11 বজাৰ পৰাই আপোনালোকৰ লগত থাকিলোহেঁতেন। মই ইমান দেৰি কৰাৰ কাৰণে, আপোনালোকক ইমান সময় ৰখোৱাৰ কাৰণে সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ। হয়, এতিয়া মূল কথাটোলৈ আহক। শ্ৰদ্ধেয় ৰাইজ, নিৰ্বাচনৰ আগত বিজেপিৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে যিমানবিলাক বিদেশী আছে, সকলো বিদেশীয়ে 16 মে' তাৰিখৰ পৰা টালি টোপোলা লৈ অসমৰ পৰা ভাগিব লাগিব। এইটো কৈছিলে নে নাই ৰাইজসকল? কৈছিলে নহয় জানো? আমি ভাবিছিলোঁ যে কংগ্ৰেছে যোৱা 60 বছৰ ধৰি আমাক লুটিলে। আমি ভাবিছিলোঁ যে কংগ্ৰেছে আমাক ইমান দিন ধৰি বিশ্বাসঘাতকতা কৰিলে। কংগ্ৰেছৰ অপশাসন, কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি সমগ্ৰ অসমবাসী ৰাইজ সৰ্বগ্ৰস্ত হৈ থাকোঁতেই যেতিয়া বিজেপিয়ে ক'লে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে যে যদি তেওঁলোক শাসনলৈ আহে 16 মে' 2014 তাৰিখৰ পৰা অসমৰ পৰা সকলো বিদেশীয়ে টালি টোপোলালৈ ভাগিব লাগিব, তেতিয়া আমাৰ অন্তৰখন থৌকি বা থৌ হৈ গ'ল। আমি পাগল হৈ গ'লোঁ। আমাৰ অন্তৰৰ ভিতৰত আমি বিজেপিক এনেকুৱাকৈ ছাপৰ্ট দিলোঁ যে সমগ্ৰ অসমবাসী ৰাইজে উৎসাহত গৈ বিজেপিক সাংঘাতিক ধৰণে জিকাই আনিলোঁ। কিন্তু নিৰ্বাচনত জিকোৱাৰ পাছতে ইহঁতৰ প্ৰকৃত চৰিত্ৰ ওলাই গ'ল। মই আকৌ কৈছোঁ, 16 মে' 2014 এই তাৰিখৰ পৰা বিদেশী যাব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীজনে কৈছিলে, আৰু প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই 2015 চনৰ 7 ছেপ্টেম্বৰৰ তাৰিখৰ দিনা শ্ৰদ্ধেয় ৰাইজ, আমাৰ অসমীয়া জাতিৰ ওপৰত প্ৰথমটো গজাল, প্ৰথমটো আমাৰ জাতিটোক মাৰিবৰ কাৰণে প্ৰথমটো কফিনত গজাল দিয়া বুলি যে কয়, মৃতদেহৰ কফিনত যে গজাল দিয়া বুলি কয়, অসমীয়া জাতিক মাৰিবৰ কাৰণে, অসমীয়া জাতীয়তাবাদক হত্যা কৰিবৰ কাৰণে, আৰু অসমীয়া মানুহৰ ইমান দিন ধৰি চলি থকা যি বিদেশী বিৰোধী সংগ্ৰাম, এই সংগ্ৰামক শেষ কৰি দিবৰ কাৰণে প্ৰথম 7 ছেপ্টেম্বৰ 2015 তাৰিখৰ দিনা কেন্দ্ৰীয় চৰকাৰে, গৃহ বিভাগে এখন জাননী জাৰি কৰিলে। সেই জাননীখন হ'ল, শ্ৰদ্ধেয় ৰাইজসকল, আপোনালোকে সকলোৱে জানে যে আমি যদি এখন দেশৰ পৰা বেলেগ এখন দেশলৈ যাওঁ, তেতিয়াহ'লে পাছপৰ্ট লৈ যাব লাগে। সেইকাৰণে ব্ৰিটিছৰ দিনতে আমাৰ দেশত এখন পাছপৰ্ট এক্ট আছিলে, দ্য পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া এক্ট 1920, 1920 চনৰ পাছপৰ্ট এক্ট। অৰ্থাৎ মই যদি আমেৰিকালৈ যাব খোজোঁ, তেতিয়াহ'লে মই আমাৰ দেশৰ পৰা এখন পাছপৰ্ট বা বিদেশলৈ যোৱাৰ লাইচেঞ্চ উলিয়াব লাগিব, আৰু আমেৰিকাত থাকিবৰ কাৰণে আকৌ আমেৰিকাৰ পৰা মই এটা ভিজা, এটা তেওঁলোকৰ তাত থাকিবৰ কাৰণে এটা পাছপৰ্ট এটা পাৰ্মিশ্যন উলিয়াব লাগিব, সেইটোৰ নাম ভিজা। এতিয়া বিজেপিয়ে শাসনলৈ আহিয়ে ক'লে যে 1920 চনৰ পৰা চলি থকা যে বিদেশী যদি ভাৰতলৈ আহে তেতিয়াহ'লে পাছপৰ্ট ল'ব লাগিব। এই নিয়মটো বাদ দি কি ক'লে যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান, বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান, এই 3খন দেশৰ মুছলমানক বাদ দি বাকী ধৰ্মৰ মানুহবিলাক, 6টা ধৰ্মৰ মানুহৰ কথা ক'লে, হিন্দু, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ আৰু পাৰ্চী, এই 6টা ধৰ্মৰ মানুহে এতিয়াৰ পৰা যদি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহে, তেতিয়াহ'লে কোনোপধ্যে এতিয়াৰ পৰা আৰু তেওঁলোকে পাছপৰ্ট লৈ অহাৰ প্ৰয়োজন নাই। তেওঁলোক পাছপৰ্ট লৈ নাহিলেও তেওঁলোকক এতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত বিদেশী বুলি গণ্য কৰা নহ'ব। ইলেকশ্যনত কৈছিলে যে আমি বিদেশী খেদিম। ইলেকশ্যনত জিকাৰ পাছতে প্ৰথমতে যিটো কাম কৰিলে, 7 ছেপ্টেম্বৰ 2015 চনত তেওঁলোকে পাছপৰ্ট ৰুল সলনি কৰি ক'লে যে এতিয়াৰ পৰা পাছপৰ্ট নোলোৱাকৈ বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ মুছলমানক বাদ দি বাকী ধৰ্মৰ মানুহবিলাক আহিলে আমাৰ দেশত তেওঁলোকক ইলিগেল মাইগ্ৰেণ্ট বুলি কোৱা নহ'ব। 1 নম্বৰ।
2 নম্বৰ সেই একেটা তাৰিখৰ দিনা আৰু এটা অৰ্ডাৰ উলিয়াই দিলে, সেইদিনা আৰু এটা নিৰ্দেশ উলিয়াই দিলে। সেই নিৰ্দেশটো হ'ল যে আগতে বিদেশী কাক কৈছিলে যে যিবিলাক মানুহে বিদেশৰ পৰা আহে আৰু যিবিলাকৰ হাতত পাছপৰ্ট আৰু ভিজা নাথাকে তেওঁলোকে বিদেশী। এতিয়া 7 ছেপ্টেম্বৰৰ দিনা বিদেশী আইনখনৰ এটা ৰুল সলনি কৰি ক'লে যে এতিয়াৰ পৰা আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা মুছলমানক বাদ দি বাকী 6টা ধৰ্মৰ মানুহ আহিলে তেওঁলোকক আৰু বিদেশী বুলি গণ্য কৰা নহ'ব। সেইকাৰণে মই শ্ৰদ্ধেয় ৰাইজ আপোনালোকক এটা কথা ক'ব খোজো যে এই যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে আমি এই প্ৰতিবাদ কৰিছোঁ, কিন্তু এই প্ৰতিবাদ কৰিলেও আপোনালোক আমি সকলোৱে মনত ৰখা দৰকাৰ যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যদি বাতিল হয় তথাপি আমি ভাৰতৰ পৰা অসমৰ পৰা হিন্দু বাংলাদেশী কেতিয়া খেদিব নোৱাৰোঁ। কেলে নোৱাৰোঁ? কাৰণ এই যি দুখন জাননী জাৰি কৰিলে এই 2খন জাননীৰ জৰিয়তে এতিয়া এই বাংলাদেশীবিলাকক আমাৰ দেশত থকাৰ সম্পূৰ্ণ লিগেল চাৰ্টিফিকেট দি দিয়া হ'ল। এই 2খন জাননী জাৰি কৰাৰ পাছত 8 জানুৱাৰী 2016 তাৰিখৰ দিনা 3 নম্বৰ অন্য এখন জাননী কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে। 3 নম্বৰ এই জাননীখনত কি লিখিলে জানেনে? 3 নম্বৰ এই জাননীখনত ক'লে যে আগতে যি 2খন জাননী বা নিৰ্দেশ জাৰি কৰা হৈছিল সেই অনুসৰি যিবিলাক মানুহক ৰেহাই দিয়া হৈছে সেই ৰেহাই দিয়া মানুহবিলাকক এতিয়াৰ পৰা সকলো যিমানবিলাক তেনেকুৱা মানুহ আহিলে ইতিমধ্যে সেই মানুহবিলাকক লং টাৰ্ম ভিজা দি দিব লাগে। অৰ্থাৎ তেওঁলোকক আৰু আমাৰ দেশত বিদেশী বুলি কোৱা নহ'ব, তেওঁলোকক অট'মেটিকেলি লং টাৰ্ম ভিজা দি দিব লাগে। তেওঁলোকে যিমান দিন আমাৰ দেশত থাকিব খোজে সিমান দিন আমাৰ দেশত থাকিব পাৰিব। বৰ্তমান এই যি প্ৰতিবাদী 3 নম্বৰ। 4 নম্বৰ 20 আগষ্ট 2016 তাৰিখৰ দিনা 20 আগষ্ট 2016 তাৰিখৰ দিনা এবাৰ আৰু এখন জাননী অসম চৰকাৰলৈ পঠিয়ালে। অসম চৰকাৰে জাননীখন পঠিয়াই ক'লে যে এই যিবিলাক বিদেশী ইতিমধ্যে আহিছে আৰু যাক আমি লং টাৰ্ম ভিজা দিবলৈ কৈছোঁ তেওঁলোকক 5টা সুবিধা দিব লাগে বিদেশীবিলাকক। কি 5টা সুবিধা? 1 নম্বৰ সুবিধা ক'লে যে যিবিলাক বিদেশী ইতিমধ্যে আহিছে তেওঁলোকক বেংক একাউণ্ট, ভাৰতবৰ্ষত বেংক একাউণ্ট খুলিবলৈ দিব লাগে। বিদেশীয়ে আমাৰ দেশত বেংক একাউণ্ট খুলিব নোৱাৰে, এতিয়া ক'লে যে বেংক একাউণ্ট খুলিবলৈ দিব লাগে 1 নম্বৰ। 2 নম্বৰ ক'লে যে কেৱল বেংক একাউণ্ট নহয়, তেওঁলোকক আমাৰ দেশত মাটি কিনিবলৈ দিব লাগে, নহ'লে বা মাটি যদি তেওঁলোকে নিজে নিকিনে চৰকাৰে মাটি দি তেওঁলোকক সুইটেবল একমডেশ্যন, শব্দটো কৈছে সুইটেবল একমডেশ্যন, সুইটেবল একমডেশ্যন দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক'লে। শ্ৰদ্ধেয় ৰাইজ আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমৰ 28% মানুহ ভূমিহীন, নিজৰ বুলিবলৈ এডৰাও মাটি নাই। অসমৰ 32% মানুহৰ মাটি আছে কিন্তু ঘৰত ভাত খাবলৈ নোজোৰে, মাৰ্জিনেল ফাৰ্মাৰ বুলি কোৱা হয়। এই আটাইবিলাক মানুহ 28 যোগ 32 60% মানুহৰ মাটি নাই। অসমৰ চাহ শ্ৰমিকসকলৰতো একেবাৰে মাটিয়ে নাই, কিন্তু এই মানুহবিলাকক মাটি দিয়াৰ কথা নক'লে বিজেপিয়ে, নৰেন্দ্ৰ মোদীয়ে শাসনত আহিয়ে দিল্লীৰ পৰা অসম চৰকাৰলৈ নিৰ্দেশ জাৰি কৰিলে যে বিদেশীবিলাকক কেনেকৈ বেংক একাউণ্ট খুলিবলৈ দিব লাগে আৰু বিদেশীবিলাকক হয় নিজে মাটি কিনিবলৈ দিব লাগে, নহ'লে অসম চৰকাৰে মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 3 নম্বৰ নিৰ্দেশ দিলে যে তেওঁলোকক কেৱল মাটি দিয়াই নহয়, 3 নম্বৰ কামটো কৰিবলৈ দিলে যে তেওঁলোকক ব্যৱসায় কৰাৰ সুবিধা কৰি দিব লাগে অথবা তেওঁলোকক চৰকাৰী চাকৰি লোৱাৰ ব্যৱস্থা কৰি দিব লাগে। শ্ৰদ্ধেয় ৰাইজ আপোনালোকৰ নিশ্চয় মনত আছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই 2016 চনত আমাৰ ভোট লোৱাৰ এটা প্ৰধান বস্তু আছিলে যে অসমত 29 লাখ নিবনুৱা আছে আৰু তেওঁলোকে কৈছিলে যে বিজেপি চৰকাৰৰ দিনত 29 লাখ নিবনুৱাক চাকৰি দিয়া হ'ব। কৈছিলে নে নাই ৰাইজসকল? তাৰপাছত কেইজন নিবনুৱাক এতিয়ালৈকে চাকৰি দিলে হিমন্ত আৰু সৰ্বানন্দ সোণোৱালে? অসমৰ এজনো নিবনুৱাক হয়তো এতিয়ালৈকে ভালকৈ চাকৰি দিব পৰা নাই। কিন্তু দুৰ্ভাগ্যৰ কথা যে হিন্দু বাংলাদেশীবিলাকক বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা যিসকল বিদেশী সেই বিদেশীবিলাকক চাকৰি দিবৰ কাৰণে, সেই বিদেশীবিলাকক ব্যৱসায় কৰাৰ সুবিধা কৰি দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম চৰকাৰলৈ নিৰ্দেশ প্ৰেৰণ কৰিলে। এইটো 3 নম্বৰ। 4 নম্বৰ তেওঁলোকে ক'লে যে এওঁলোকক পান কাৰ্ড বনাবলৈ দিব লাগে, এওঁলোকক ক'লে যে আধাৰ কাৰ্ড বনাবলৈ দিব লাগে আৰু এওঁলোকক ড্ৰাইভিং লাইচেঞ্চ উলিয়াবলৈ দিব লাগে। এই 4 নম্বৰ তেওঁলোকক এই 3টা বস্তু পান কাৰ্ড, আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেঞ্চ এই বিদেশীবিলাকক উলিয়াবলৈ দিবলৈ ক'লে। আৰু 5 নম্বৰত কি ক'লে জানেনে? 5 নম্বৰত ক'লে যে 100 টকা যদি এই বিদেশীবিলাকে ফৰ্ম ফিল আপ কৰে তেতিয়াহ'লে সেই বিদেশীবিলাকে এতিয়া এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ, অৰ্থাৎ ভাৰতীয় সংবিধানৰ আৰ্টিকল 19
অনুচ্ছেদ 19 অনুসৰি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যে অহা যোৱা কৰিব পাৰে, অসমত সোমালে পশ্চিমবংগলৈ, পশ্চিমবংগত সোমালে অসমলৈ, ভাৰতবৰ্ষৰ সকলো ৰাজ্যলৈকে অহা যোৱা কৰিবৰ কাৰণে এই বিদেশীবিলাকক অধিকাৰ দিব লাগে বুলি 20 আগষ্ট তাৰিখৰ দিনা কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰ আৰু সকলো ৰাজ্য চৰকাৰবিলাকলৈ নিৰ্দেশ প্ৰদান কৰিলে। এতিয়া শ্ৰদ্ধেয় ৰাইজ, সেইকাৰণে মই আপোনালোকক সুধিব খুজিছোঁ যে নিৰ্বাচনৰ আগত যিজন মানুহে বিদেশী খেদিম বুলি কৈছিলে, নিৰ্বাচনৰ আগত যিজন মানুহে কৈছিলে যে বিদেশীয়ে তালি টোপোলালৈ ভাগিব লাগিব, নিৰ্বাচনত জিকাৰ পাছতে যেতিয়া বিদেশী আনিবৰ কাৰণে এটাৰ পাছত আনটো ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰ পাছত আপোনালোকে সেই মানুহজনক কি বুলি ক'ব? শ্ৰদ্ধেয় ৰাইজ, কি বুলি ক'ব? নৰেন্দ্ৰ মোদীক আজিৰ দিনটোত কি বুলি ক'ব? আপোনালোকে কি বুলি ক'ব? মই ভাবোঁ যে তেওঁক প্ৰথম আমি যিটো অভিধা দিব লাগিব সেইটো হ'ল বিশ্বাসঘাতক। আৰু আপোনালোকে সকলোৱে জানে যে অসম বুৰঞ্জীত এজনেই মানুহ আছে আটাইতকৈ বেয়া মানুহ বুজাবলৈ, বিশ্বাসঘাতক বুজাবৰ কাৰণে, জাতিক বিক্ৰী কৰা মানুহক বুজাবৰ কাৰণে এজন মানুহ তাৰ নামত আছে। সেই অসম বুৰঞ্জীৰ সেই মানুহজনৰ নাম হ'ল বদন বৰফুকন। মই ভাবোঁ যে বদন বৰফুকনৰ নামটোৱেও তেওঁক যিমান অসমীয়া জাতিৰ বিৰুদ্ধে কাম কৰিলে, বদন বৰফুকন উপাধিটোৱেও আচলতে নৰেন্দ্ৰ মোদীক নাতিবগৈ। কেলৈ কৈছোঁ মই? তেওঁ অকল বিদেশী আনিবৰ কাৰণে ব্যৱস্থা কৰা নাই। শ্ৰদ্ধেয় ৰাইজসকল, নিৰ্বাচনত জিকিয়ে তেওঁ নিৰ্বাচনৰ আগত কৈছিলে যে অসমখন ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰিব, আৰু নিৰ্বাচনত জিকাৰ পাছত শ্ৰদ্ধেয় ৰাইজ নৰেন্দ্ৰ মোদীয়ে যি কাম কৰিলে, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিলে। মই প্ৰত্যেকজন অসমীয়াক ক'ব খুজিছোঁ, প্ৰত্যেকজন মানুহক মই জনাব খুজিছোঁ যে শ্ৰদ্ধেয় ৰাইজ, নিৰ্বাচনৰ আগত যি বিজেপিয়ে কৈছিলে যে অসমক ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰিব, সেই বিজেপিয়ে প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰ যি কাম কৰিলে, সেয়া হ'ল 2015 চনৰ পৰা অসমৰ বিশেষ ৰাজ্য মৰ্যাদা, 1969 চনৰ পৰা পাই অহা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে শ্ৰদ্ধেয় ৰাইজ। সেইকাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে আপোনালোকে জানে যে আজিৰ দিনটোত যে অসমৰ উন্নতি হোৱা নাই, অসমত যে কাম কাজবিলাক হোৱা নাই, এই বিজেপি চৰকাৰে যে একো কাম কাজ কৰিব পৰা নাই, তাৰ প্ৰধান কাৰণ হ'ল যে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈ এতিয়া আৰু টকা নাহে। সেইকাৰণে আজি বিজেপি চৰকাৰে একো কামেই কৰিব পৰা নাই। বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে, উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ ঔদ্যোগিক গতি কাটি দিলে, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে যে আগতে কোঅপাৰেটিভৰ শ্ৰেণী পাই আছিলে, নৰেন্দ্ৰ মোদী শাসনলৈ আহিয়ে কোঅপাৰেটিভৰ শ্ৰেণীখিনি কাটি দিলে শ্ৰদ্ধেয় ৰাইজ। মই অসমৰ প্ৰত্যেকজন মানুহক ক'ব খোজোঁ, প্ৰত্যেকগৰাকী মহিলাক ক'ব খোজোঁ, গাঁৱৰ যিবিলাকৰ কোঅপাৰেটিভৰ কাৰ্ড আছে, টাউনৰ যিবিলাকৰ কোঅপাৰেটিভৰ কাৰ্ড আছে, তেওঁলোকক প্ৰত্যেকজন মানুহকে ক'ব খোজোঁ, মনত ৰাখিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ সমবায় সমিতিৰ সকলোবিলাক শ্ৰেণী কাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে। আগতে গাঁৱৰ মানুহে যিজনে 5 লিটাৰ কেৰাচিন তেল পাইছিলে, এতিয়া 1.5 লিটাৰ কেৰাচিন তেল পায়, কাৰণ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সকলো কেৰাচিন তেলৰ কোটা কাটি দিলে। এটা এটাকৈ এই নৰেন্দ্ৰ মোদী চৰকাৰে আমাৰ বিৰুদ্ধে সিদ্ধান্ত লৈছে, আৰু সিদ্ধান্ত লোৱাৰ পাছত প্ৰথমতে বিদেশী আনিবলৈ যে সিদ্ধান্ত ল'লে, মই এই কথাবিলাক ক'লোঁ। আৰু এই নাগৰিকত্ব সংশোধনী বিধেয়কখন হ'ল শ্ৰদ্ধেয় ৰাইজ, তেওঁৰ 3 নম্বৰ অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা বিদেশীৰ ক্ষেত্ৰত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে কি কৰিছে জানেনে? নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে যিবিলাক বিদেশীক আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা আহি অসমত থাকিবৰ কাৰণে বা ভাৰতবৰ্ষত থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিছিলে, সেই মানুহবিলাকক শেষৰ অধিকাৰটো, ৰাজনৈতিক অধিকাৰটো দি দিব খুজিছে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ছেকশ্যন 2 নম্বৰ যিটো ছেকশ্যন ধাৰা, তাত কাকনো বিদেশী কয় এইটো লিখি থোৱা আছে। আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সংশোধনী আনি বিজেপিয়ে এতিয়া কৈছে, কেন্দ্ৰীয় চৰকাৰে কৈছে যে এতিয়াৰ পৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ আৰু পাৰ্চী, এই 6টা ধৰ্মৰ মানুহ যদি অসমলৈ আহে বা ভাৰতবৰ্ষলৈ আহে, তেওঁলোকে 6 বছৰ থাকিলেই অসমত নাগৰিকত্ব পাব। বিজেপিয়ে সিদ্ধান্ত লৈছে যে বাংলাদেশৰ পৰা 6 বছৰ আহি হৈ গ'লে এজন মানুহ যদি 6 বছৰ আহি অসমত থাকে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব। গতিকে শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক ক'ব খুজিছোঁ, যদি নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ হয়, তেতিয়াহ'লে অসমীয়া মানুহে আৰু অসমত কেতিয়াও নিজৰ মানুহ জিকাব নোৱাৰে। শিৱসাগৰ সমষ্টিত আৰু এজন আহোম মানুহ জিকুৱাই নিয়াটো কেতিয়াও সম্ভৱপৰ নহ'ব, কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়ক যদি পাছ হয়,
অসমলৈ 1,90,00,000 হিন্দু বাংলাদেশী আহিব পাৰিব আৰু 1,90,00,000 যদি হিন্দু বাংলাদেশী আহে এটা সমষ্টিত 1.5 লাখকৈ ভোটাৰ নতুনকৈ আহিব আৰু 1.5 লাখকৈ যদি ভোটাৰ আহে তেতিয়াহ'লে অসমীয়া মানুহে নিজৰ মানুহক ইলেকশ্যনত জিকোৱাটো সম্ভৱ নহ'ব। আমি পঞ্চায়তত জিকাব নোৱাৰিম, আমি জিলা পৰিষদত জিকাব নোৱাৰিম, আমি MLA অসমীয়া মানুহ জিকাব নোৱাৰিম, আমি MP জিকাব নোৱাৰিম, অৰ্থাৎ আমাৰ ৰাজনৈতিক অধিকাৰ সম্পূৰ্ণৰূপে গুচি যাব স্বৰ্গদেউ ৰাইজ। সেইকাৰণে মই আপোনালোকক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে এইটো হ'ল অসমীয়া জাতিৰ একেবাৰে জীয়াই থকাৰ সংগ্ৰাম, জীয়াই থকাৰ সংগ্ৰাম। আপোনালোকে সকলোৱে জানে, মই আকৌ এবাৰ আপোনালোকক সোঁৱৰাই দিব খুজিছোঁ স্বৰ্গদেউ ৰাইজ, আজি বিজেপিয়ে যে কয় যে নহয় আমি ৰাষ্ট্ৰীয়তাবাদত বিশ্বাস কৰোঁ, আমি হিন্দুত্ববাদত বিশ্বাস কৰোঁ। মইতো আহোম মানুহ, আপোনালোকে সকলোৱে জানে আহোমৰ কোনোদিন হিন্দু ধৰ্ম নাছিলে। আপোনালোকে সকলোৱে জানে যে আমাৰ নিজৰ ধৰ্ম আছিলে। তেওঁলোকে লাচিত বৰফুকনক আজিকালি কয় যে তেওঁ হিন্দু বীৰ, কিন্তু আপোনালোকে সকলোৱে জানে যে জীয়াই থকালৈকে, লাচিত জীয়াই থকালৈকে আহোমে কেতিয়াও হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিলে। আপোনালোকে সকলোৱে জানে। তেনেকুৱা স্থলত আমাৰ লাচিত বৰফুকনক তেওঁলোকে হিন্দু বীৰ সজাব খুজিছে। লাচিত বৰফুকন হিন্দু বীৰ নহয়, লাচিত বৰফুকন আহোমৰ বীৰ, লাচিত বৰফুকন অসমীয়াৰ বীৰ। আৰু এইটো যে তেওঁলোকে নাইকিয়া কৰি দিব খুজিছে, অসমীয়াৰ অস্তিত্ব যে নাইকিয়া কৰি দিব খুজিছে, তাৰ কাৰণে আজি সমগ্ৰ অসমবাসী ৰাইজ ঐক্যবদ্ধ হৈছে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এনেকৈ ৰাজপথলৈ ৰাইজ ওলাই আহিছে। মোৰ দীঘলীয়া হৈছে নহয় জানো? মই আৰু 5 মিনিট সময় পাম নে নাপাম? 5 মিনিট? ৰ'দ বেছিকৈ দিছে, আপোনালোকৰ আমনি লাগিছে চাগে। মই 5 মিনিট সময়ৰ ভিতৰত মোৰ বক্তব্য সামৰণি মাৰিম। স্বৰ্গদেউ ৰাইজ, আপোনালোকে সকলোৱে জানে যে অসমীয়া জাতিয়ে কিয়, স্বৰ্গদেউ ৰাইজ, অসমীয়া জাতিয়ে কিয় জয় আই অসম কয়? আজি বিজেপিৰ মানুহে, আজি RSSৰ মানুহে, আজি দিল্লীৰ মানুহে যি সময়ত ভাৰত মাতা কি জয় বুলি কয়, যেতিয়া ভাৰত মাতা কি জয় বুলি কয়, তেতিয়া অসমীয়া মানুহে কি বুলি কয়? জয় আই অসম, হয়নে? মই সকলোকে একেলগতে জয় আই অসম ক'বৰ কাৰণে আহ্বান জনাইছোঁ। জয় আই অসম। নাই, মানুহবিলাকৰ স্পিৰিটটো নাই। কিয়? শিৱসাগৰত, এইখন শিৱসাগৰ আহোমৰ মূল ঠাই, তাত যদি অসমীয়া মানুহৰ দম নাই তেতিয়াহ'লে কেনেকৈ হ'ব? জয় আই অসম, জয় আই অসম, জয় আই অসম। মই বিজেপিক সুধিব খুজিছোঁ, ভাৰত মাতা কি জয় থকাৰ পাছতো মই দিল্লীৱালাক সুধিব খুজিছোঁ যে তোমালোকৰ ভাৰত মাতা কি জয় থকাৰ পাছতো আমি অসমীয়াই কিয় জয় আই অসম বুলি কওঁ? জনগণ মন আদি থকাৰ পাছতো আমি অসমীয়াই কিয় অ' মোৰ আপোনাৰ দেশ, আমি অ' মোৰ আপোনাৰ দেশ গাওঁ? ৰাষ্ট্ৰীয় সংগীত থকাৰ পাছতো আমি জাতীয় সংগীত কিয় গাওঁ? এই কথাটো যদি কোনোবাই বুজি নাপায় তেতিয়াহ'লে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বসবাস কৰি আছে। স্বৰ্গদেউ ৰাইজ, আমাৰ মণিৰাম দেৱানক কিয় ফাঁচি দিলে? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে প্ৰত্যেকে সোধক, প্ৰত্যেকে বিজেপি RSSক সোধক, ভাৰতবৰ্ষৰ নেতৃবৰ্গক সোধক, ৰাষ্ট্ৰীয় দলবিলাকক সোধক যে আমাৰ মণিৰাম দেৱানক কিয় ফাঁচি দিয়া হ'ল। 1853 চনত আপোনালোকে সকলোৱে জানে যে মুফাত মিল চাহাবৰ ওচৰত অসমীয়া মানুহৰ বাগানবিলাকৰ কাৰণে বিনামূলীয়াকৈ মাটি দিব লাগে, আৰু ব্ৰিটিছবিলাকৰ বাগানৰ মাটিৰ খাজনা ইমান কম আৰু অসমীয়াৰ বাগানৰ কিয় খাজনা কম নহ'ব বুলি মেমৰেণ্ডাম দিয়াৰ কাৰণে আমাৰ মণিৰাম দেৱানক ফাঁচি কাঠত ওলমাই দিয়া হ'ল। স্বৰ্গদেউ ৰাইজ, কি কাৰণে? যে অসমীয়া মানুহৰ কাৰণে অৰ্থনৈতিক সুবিধা বিচৰাৰ কাৰণে। অসমীয়া মানুহৰ হাতত ব্যৱসায় থাকিব লাগিব, অসমীয়া মানুহৰ হাতত মাটিৰ অধিকাৰ থাকিব লাগিব। এই অধিকাৰ উত্থাপন কৰাৰ কাৰণে আমাৰ মণিৰাম দেৱানক ফাঁচি দিয়া হ'ল। স্বৰ্গদেউ ৰাইজ, 1837 পৰা 1872 চনলৈকে যেতিয়া অসমীয়া ভাষাটো অসমৰ ৰাজ্য ভাষাৰ পৰা আঁতৰাই দিয়া হৈছিলে, তেতিয়া আমাৰ আনন্দৰাম ঢেকিয়াল ফুকনে মুফাত মিল চাহাবৰ হাতত মেমৰেণ্ডাম দি কৈছিলে যে অসমীয়া ভাষা যদি আকৌ নিদিয়া নহয় তেতিয়াহ'লে অসমীয়া জাতিয়ে কেতিয়াও মানি নলয়। এই যে অসমীয়া ভাষা আমি বিচাৰিছোঁ, এই যে অসমীয়া জাতিৰ কাৰণে আমি বিশেষ সুবিধা বিচাৰিছোঁ, এই যে অসমীয়া জাতি আমি স্বতন্ত্ৰভাৱে থাকিম বুলি কৈছোঁ, আপোনালোকৰ নিশ্চয় মনত আছে যে ভাৰতৰ স্বাধীনতা সংগ্ৰাম যেতিয়া হৈ আছে 1937 চন, 1937 চনত যেতিয়া জৱাহৰলাল নেহৰু অসমলৈ আহিছে ৰঙিয়াত, অসমীয়া জাতীয়তাবাদৰ এজন মহান মানুহ অম্বিকা গাইৰী ৰায়চৌধুৰীয়ে মেমৰেণ্ডাম দি কৈছে
যে অসমৰ ওপৰত যদি বিদেশী জাপি দি থাকে তেতিয়াহ'লে অসমে ভাৰতৰ লগত নাথাকে। অসম স্বাধীন হৈ আহিব। 1936 চনত জ্ঞান নাথবৰাই প্ৰথমবাৰৰ কাৰণে অসমীয়াক স্বাধীনতা লাগে বুলি কৈছে। আমাৰ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁয়ে আপোনালোকে সকলোৱে জানে যে আহোমসকলৰ হৈ স্বাধীন অসমৰ দাবী উত্থাপন কৰিছিলে। আপোনালোকে সকলোৱে জানে যে ভীমবৰ দেউৰীহঁতে জনজাতিসকলৰ হৈ স্বাধীন অসম দাবী উত্থাপন কৰিছিলে। আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষৰ যেতিয়া সংবিধান ৰচনা কৰি থকা হৈছিলে, সংবিধান ৰচনা কৰি থকাৰ সময়ত অসমৰ পৰা যোৱা প্ৰতিনিধিসকলে কৈছিলে যে অসমৰ তেলৰ অধিকাৰ যদি অসমক দিয়া নহয় তেতিয়াহ'লে অসম ভাৰতবৰ্ষৰ লগত নাথাকে। এই যে জাতীয় স্বতন্ত্ৰতাৰ কথা কৈছে, এই যে অসমীয়া জাতিটোক স্বতন্ত্ৰভাৱে স্বাধীনভাৱে থকাৰ কথা কৈছে, কিয় কৈছে? কিয় আমি মোৰ আপোনাৰ দেশ গাওঁ? কিয় আমি জয় আই অসম কওঁ? এই প্ৰশ্নটো নুবুজাকৈ আমাৰ ওপৰত বাৰম্বাৰ যদি দিল্লীয়ে ইটোৰ পিছত সিটো সিদ্ধান্ত দাবী দিব খোজে তেতিয়াহ'লে আমাৰ হাতত কেৱল এটাই সিদ্ধান্ত থাকিব। সেই সিদ্ধান্তটো হ'ল যে অসমৰ ভাৰতৰ লগত নাথাকে, প্ৰয়োজন হ'লে আমি স্বাধীন হৈ গুচি যাম। এই কথা ক'বলৈ আমি আকৌ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁইৰ নিচিনাকৈ আমি আকৌ এই কথা ক'বলৈ বাধ্য হৈ যাম। শ্ৰদ্ধেয় ৰাইজ, মই সেইকাৰণে বেছি দীঘলীয়া কৰিব খোজা নাই। আপোনালোকে সকলোৱে জানে যে অসমীয়া জাতিয়ে বিদেশী বুলি ক'লে কিয় খং কৰে। আপোনালোকে সকলোৱে জানে যে 1913 চনৰ পৰা অসমীয়া মানুহে বিদেশীৰ বিৰুদ্ধে যুঁজিছে। প্ৰথমবাৰৰ কাৰণে মানিক চন্দ্ৰ বৰুৱাই কাউন্সিলত অসম বিধান পৰিষদ প্ৰথমবাৰৰ কাৰণে কোনো পধ্যে অসমলৈ বিদেশী আহিব নালাগে বুলি প্ৰথম প্ৰস্তাৱ গ্ৰহণ কৰিছিলে। আপোনালোকে সকলোৱে জানে যে আপোনালোকে নিশ্চয় জানে যে আছাম এছ'চিয়েশ্যন সেই সময়ত অসমীয়া মানুহৰ একমাত্ৰ সংগঠন। তেওঁলোকে 1915 চনত ডিব্ৰুগড়ত অধিৱেশন পাতি কৈছিলে যে অসমলৈ নতুনকৈ কোনো প্ৰব্ৰজন হ'ব নালাগে। অসমৰ একমাত্ৰ বাতৰি কাকত সেই সময়ত টাইমছ অফ আছামত এডিটৰিয়েল লিখিছিলে 17 ছেপ্টেম্বৰ 1915 চনৰ 17 ছেপ্টেম্বৰৰ দিনা এডিটৰিয়েল লিখি কৈছিলে যে বিদেশীক মাতি দিবৰ কাৰণে যে সিদ্ধান্ত লৈছে এইটো অসমীয়া জাতিৰ কাৰণে ক্ষতিকৰ। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আমি কোনো পধ্যে নতুন আৰু বিদেশীক অসমত গ্ৰহণ কৰিব নোৱাৰোঁ। আপোনালোকে গ্ৰহণ কৰিব নেকি? মই সকলোকে সুধিব খুজিছোঁ যে 71 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দুৱে হওক বা মুছলমানে হওক অন্য কোনো বিদেশীক অসমত গ্ৰহণ কৰা হ'ব নেকি ৰাইজসকল? নহয়। এই কথাটোকে আমি আজি ইয়াৰ পৰা ক'ব খুজিছোঁ। আৰু আটাইতকৈ ভাল লাগিছে, আমি উজনি অসমৰ যিমানবিলাক সংগঠন আছোঁ আটাইবিলাক সংগঠন ইতিমধ্যে আমি লগ হৈছোঁ। যিমানবিলাক অসমৰ জাতীয় সংগঠন আছে আমি আটাইবিলাক সংগঠন লগ হৈছোঁ। আৰু তাতকৈ এটা ভাল খবৰ আছে আমাৰ সকলোৰে কাৰণে। ইতিমধ্যে আমাৰ টাই আহোম ছাত্ৰ সন্থাটো আগতে যে দুটা ভাগত বিভক্ত আছিলে, সেই দুইটা টাই আহোম ছাত্ৰ সন্থাটো ইতিমধ্যে একলগ হৈ গুচি গৈছে। এইটো কেৱল আহোমসকলৰ কাৰণে নহয়, সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে এটা অত্যন্ত ভাল খবৰ। এতিয়া মই অতি স্পষ্টভাৱে ক'ব খোজোঁ, যদি অসম বচাব লাগে টাই আহোমসকলৰ সংগঠন আটাচু আগবাঢ়ি আহিব লাগিব। আৰু আটাচুৱে যে এনেকৈ আজিৰ এই সভা আয়োজন কৰিছে, মই তাৰ কাৰণে আটাচুক মোৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। আটাচুৰ উপৰিও আন যিবিলাক সংগঠন ইয়াত জড়িত হৈ আছে, মই সকলোকে যিমানবিলাক সংগঠন ইয়াত জড়িত হৈ আছে প্ৰত্যেকটো সংগঠনক সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। আৰু মই আচলতে এই কেছটোৰ কাৰণে ইমান টেনশ্যনত যথেষ্ট সময় কটাইছিলোঁ। আজি মোৰ ওপৰত মানে বিচাৰ আছিলে, গতিকে যথেষ্ট সময় মই টেনশ্যনত কটাবলগীয়া হৈছিলে। সেইকাৰণে মই আজি খুব ভালকৈ আপোনালোকৰ সন্মুখত কথাখিনি ক'ব পৰা নাই। মই বেছি দীঘলীয়া নকৰোঁ। মই আকৌ এবাৰ আপোনালোকক সকলোকে ওচৰ চাপি আহি আমি একেলগতে এটা সংকল্প গ্ৰহণ কৰিব খুজিছোঁ। আহক, মই আপোনালোক যিবিলাক পিছত আছে অকণমান আগবাঢ়ি আহি যাওক, যাতে সকলো কেমেৰাত গোটেইখিনি মানুহ একেলগতে আহি যায়। যিবিলাক দোকানত আছে এতিয়া শেষ, আমাৰ 1 মিনিটত শেষ হৈ যাব। আহক না প্লিজ, মোৰ বক্তব্য 1 মিনিটত শেষ হৈ যাব। আহক না, যিবিলাক পিছফালে আছে অকণমান আগত আহক, যাতে ফটোখন ভালকৈ যায়। আহক না প্লিজ পেলাই। আমি আটাইয়ে এতিয়া সংকল্প ল'ম যে 71 চনৰ 25 মাৰ্চৰ পিছত এজনো বিদেশীক অসমত স্থান দিয়া নহ'ব। আৰু বিজেপি RSSৰ যি ৰাজনীতি, অসমীয়া জাতিক ধ্বংস কৰাৰ যি ৰাজনীতি, সেই ৰাজনীতিক কোনো পধ্যে অসমত চলিবলৈ দিয়া নহ'ব। মই এটা সংকল্প পাঠ কৰিব খুজিছোঁ। মই সকলোকে এই সংকল্পত অংশগ্ৰহণ কৰিব। আমি ধন্যবাদ জনাইছোঁ ফকীৰ গগৈ ডাঙৰীয়াক।